আমাৰো এখন পৃথিৱী আছে আমাৰো এখন পৃথিৱী আছে এই অসমীয়া চুটি ছবি এখন ৰচনা পৰিচালনা মই আছোঁ আৰু নমস্কাৰ আমাৰ এখন ছুটি ছবি আমাৰ এখন পৃথিৱী আছে তাৰ আজি শ্বুটিঙৰ দ্বিতীয় দিনৰ মানে শ্বুটিঙৰ পিছত খাব ওলাইছে বৰ্তমান ভাত জলদি আহি আছে আমাৰো এখন পৃথিৱী আছে মই সেই ফিল্মখনত শেৱালি কেৰেক্টাৰ লৈছোঁ এই ফিল্মখন আহিব আমাৰ ফিল্মছ দিগন্ত শৰ্মা ইউটিউব চেনেলত ধন্যবাদ পৰিস্মিতা ডেকালৈ এয়া হৈছে আমাৰ তগৰ কেৰেক্টাৰ অৰ্চনা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী অৰ্চনা ডেকা মোৰ কেৰেক্টাৰটো হৈছে তগৰ কেনে লাগিছে কৰি ভাল লাগিছে তাত কি কি আছে দুখ সুখ হাঁহি কান্দোন সকলো আমাৰো এখন পৃথিৱী আছে নমস্কাৰ মোৰ নাম শবনম নাছৰিন মই খৰিকাজাই কেৰেক্টাৰটোত অভিনয় কৰিছোঁ দিগন্ত শৰ্মা দাৰ ৰচনা কৰা আমাৰো এখন পৃথিৱী আছে এখন অসমীয়া চুটি ছবি আপোনালোকৰ মাজত সোনকালে আহি আছে দিগন্ত শৰ্মা ইউটিউব চেনেলত আহি আছে আপোনালোকে মন দিব আৰু শ্বুটিং চলি থকা সময়ত তোমাৰ এক্সিডেণ্ট হ'ল নাকত এয়া আচৰ খাইছে আৰু এয়া হাতত শ্বুটিঙলৈ আহি থকা সময়ত তথাপিও এক্টিং কৰি আছে এয়া হৈছে আমাৰ খৰিকাজাই ফুল দিগন্ত ছাৰে যি তিনিটা মানে ভিক্ষাৰী সেই তিনিটাৰ নাম ফুলৰ নাম দিছে সেই তিনিটাৰ ফুল তিনিটা হৈছে শেৱালি তগৰ আৰু খৰিকাজাই আমাৰ দাদাৰ ওচৰলৈ আহিছোঁ দাদা আমি এয়া বজেনদাৰ ঘৰত আমি শ্বুটিং কৰি আছোঁ আৰু বজেনদাৰ ওচৰতে গাঁৱত তাৰপিছত এতিয়া বজেনদাৰ ঘৰত আমি খাদ্য গ্ৰহণ কৰিম বজেনদাই আমাক বহুখিনি সহায় কৰিছে বজেনদা বিয়া ওজা এই বিয়া সংগীতৰ দাইনাপালি এখেতৰ পৰা আমি এই চিনেমাখনৰ বিষয়ে অলপ শুনিম সকলোৰে ধন্যবাদ জনাইছোঁ কাৰণ এখন নতুন চুটি ছবি আহি আছে আমাৰো এখন পৃথিৱী আছে এই চাব এখন বহুত ভাল পাব ইয়াত হাঁহি কান্দোন বিভিন্ন ধৰণৰ দুখ সুখৰ মাজত এখন সুন্দৰ অসমীয়া ছবি আহি আছে গতিকে আপোনালোকে সুন্দৰভাৱে চাব বজেনদালৈ অশেষ ধন্যবাদ হাই এয়া আমাৰ কেমেৰামেন ধীৰাজ নমস্কাৰ মোৰ নাম শ্ৰী ধীৰাজমণি বৰুৱা কেমেৰামেন কেনে লাগিছে ইয়াত ভাল লাগিছে এতিয়া আৰু আমি দাদাহঁতে আমাক কি কৰিছে দাদাহঁতে কিমান শুশ্ৰূষা কৰিছে হয় এতিয়া ৰাতি কেইটা বাজিছে ৰাতি 11টা বাজিল এয়া আমাৰ খাদ্য আমাৰ ৰান্ধনী বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউৰ নামটো মোৰ নাম কবিতা ডেকা কবিতা বৰ ধুনীয়া নাম আৰু বাইদেৱে আজি পপি বুলি মাতে মৰমৰ নাম এইটো মই ৰান্ধন বাঢ়নত ব্যস্ত আৰু আজি অকণমান হাতত পুৰিলে বৰ দুখ লাগিছে হাতখন দেখুৱাই দিয়ক এইখিনিত অলপমান গৰম পানী পৰিছে এতিয়া আমি সকলোৱে খাদ্য গ্ৰহণ কৰিম এই খালে পৰিস্মিতা এয়া আমাৰ দাদা পাপৰ ভাজি লৈ আহিছোঁ পাপৰ ভাজি লৈ আহিছে আৰু আলু ভাজা আছে আৰু ইয়াৰ লগতে আপদ উদ্ধাৰ এয়া আপদ উদ্ধাৰ বুলি কৈছে আপদ উদ্ধাৰ ছাগলী মাংস আপদ উদ্ধাৰটো আমাৰো এখন পৃথিৱী আছে ফিল্মছ দিগন্ত শৰ্মা ইউটিউব চেনেলত আপলোড দিয়া হ'ব আপোনালোকে চাব ধুনীয়া চিনেমা হয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আমাৰো এখন পৃথিৱী আছে